মই উপলব্ধি কৰোঁ। আমি বহুদিন মই জন্মৰ পৰা আমি বানপানী দেখিছোঁ। অসমৰ মানুহে প্ৰত্যেকগৰাকীয়ে জন্মৰ পৰাই বানপানী দেখে। কিন্তু প্ৰথমবাৰৰ কাৰণে কোনোবা এখন চৰকাৰে বানপানী হৈ থকা সময়ত বাচন বৰ্তন আৰু কাপোৰৰ টকাকেইটা মানুহৰ বেংকৰ একাউণ্টত দি দিছিল আৰু ছাত্ৰ ছাত্ৰীৰ 1000কৈ টকা কিতাপৰ কাৰণে কিতাপ কিনিবৰ কাৰণে দিছিলে। আজি তাৰ পাছত বানপানীৰ ছিজন শেষ নোহোৱাৰ আগতেই আজি প্ৰত্যেক জিলাই জিলাই যাৰ কেঁচা ঘৰ পাৰ্চিয়েলি ডেমেজ হৈছিলে, পকা ঘৰ পাৰ্চিয়েলি ডেমেজ হৈছিলে আৰু যাৰ ঘৰ একেবাৰে ধ্বংস হৈছিলে তেওঁলোকক ক্ৰমে আকৌ কৈছোঁ, যদি ফুল্লি কাৰোবাৰ কেঁচা ঘৰ ধ্বংস হৈছে তেওঁলোকক ৯৫,১০০ টকাকৈ দিয়া হৈছে। ফুল্লি কেঁচা ঘৰ বা পকা ঘৰ যদি কাৰোবাৰ ডেমেজ হ'ল, আমাৰ মৰিগাঁও জিলাত 7টা পৰিয়ালক আজি দিয়া হৈছে ৯৫,১০০কৈ টকা দিয়া হ'ল। আৰু মৰিগাঁও জিলাত পাৰ্চিয়েলি কেঁচা হাউচ, যাৰ পাৰ্চিয়েল কেঁচা হাউচ ধ্বংস হৈছে, মানে পাৰ্চিয়েলি ধ্বংস হৈছে কেঁচা ঘৰ, তেনেকুৱা পৰিয়াল ৭,২০৪টাক আমি ৩,২০০কৈ টকা দিলোঁ। আৰু পাৰ্চিয়েলি পক্কা হাউচ যাৰ ডেমেজ হৈছে তেনেকুৱা ৩৬টা আমাৰ মৰিগাঁও জিলাত ডেমেজ হৈছে, তেওঁলোকক ৫,২০০ টকাকৈ আজি বেংকত দিয়াৰ ব্যৱস্থা কৰিলোঁ। আৰু ইতিমধ্যে আমি যাক ইউটেনচিলছ আৰু ক্লথিং বুলি যিটো কয়, বাচন বৰ্তনৰ কাপোৰৰ কাৰণে মৰিগাঁও জিলাত ১০,৩১৭টা পৰিয়ালক আমি ৩,৯২,৪৬,৬০০ টকা দিলোঁ ইতিমধ্যে। আৰু ১৯৪০জন ছাত্ৰ ছাত্ৰীক ১,০০০কৈ টকা কিতাপ কিনিবৰ কাৰণে ১৯,৪০,০০০ টকা ইতিমধ্যে দিলোঁ। মই আকৌ কৈছোঁ, মই কাৰোবাৰ লগত কোনোবাই যদি কয় মই চেলেঞ্জো কৰিম, আগতে এনেকুৱা কেতিয়াও হোৱা নাছিলে। বানপানীৰ সময়তে ইউটেনচিলছৰ টকা দিয়া, মানে বাচন বৰ্তনৰ টকা দিয়া, বানপানীৰ সময়তে কিতাপৰ টকা দিয়া, কাপোৰৰ টকা দিয়া, বানপানীৰ ছিজন শেষ নহওঁতে ঘৰ ধ্বংস হোৱাৰ টকা দিয়া কোনো এখন চৰকাৰে কৰা নাছিল। অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে এই নজিৰ স্থাপন কৰিলে আৰু এই কাম কৰি দেখুৱালে। তাৰপিছত আজি আৰু এটা কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। অৰুণোদয় সকলোৱে জানে অসমৰ ইতিহাসৰ সকলোতকৈ উত্তম আৰু সৰ্ববৃহৎ মানুহৰ কাৰণে কৰা এখন আঁচনি, এখন হৈছে অৰুণোদয়। অৰুণোদয়ৰ যোগেদি আমি প্ৰায় ২০ লাখ পৰিয়ালক এই মুহূৰ্তত ১,০০০কৈ টকা দি আছোঁ। যিটো আৰম্ভ কৰিছিলোঁ ৮৩০ টকাৰ পৰা, অহা মাহৰ পৰা ১,১২০০ হ'ব। আৰু আজি এই ঘৰটোত একমহীয়া আমি অভিযান চলাইছোঁ যে কোনোবাই নাপাবলগীয়া মানুহে অৰুণোদয় পাই আছে নেকি, কোনোবা মানুহে পাই আছে অৰুণোদয় কিন্তু বেংকৰ অসুবিধাৰ কাৰণে পোৱা নাই নেকি, এই কথাবিলাক ভেৰিফিকেশ্যন কৰিবলৈ আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। এই কাৰ্যসূচীও আমি